নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলোৰে ভালে আছে শেহতীয়াকৈ হ'লেও নৱবৰ্ষ আৰু ভোগালী বিহুৰ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি আমি আহিছোঁ পালনামত পালনাম মানে নসত্ৰ সৰ্থেবাৰীৰ কাষতে ওচৰতে হয় গতিকে এবাৰ 12 বছৰ প্ৰতি 12 বছৰৰ মূৰত এমাহ পালনাম হয় এনে প্ৰতি বছৰে 7 দিন হয় আৰু এইবাৰ সেই 12 বছৰৰ মূৰত পৰিছে 12 বছৰৰ মূৰত হ'লে একমাহ হ'ব এবাৰ একমাহ হ'লে আমি আজি দিনটোৰ কাৰণে আহিছোঁ দিনটো নহয় আৰু অলপ 3-4 ঘণ্টামান থাকি ঘৰত যাম অলপ পিছত গতিকে কি কৰোঁ আৰু আমি কি চাওঁ ব্লগ আপোনালোককো দেখাওঁ ব্লগ চাব দিয়া হোৱাৰ পিছত আমি ইয়াতে ধুনীয়াকৈ ফটো উঠিলোঁ আৰু ফটো আপোনালোকে চাব মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰামত মোৰ ফেচবুক আইডি হৈছে পম্পী ৰয় নামৰ আছে আৰু ইনষ্টাগ্ৰাম আছে পম্পী অফিচিয়েল সকলোৱে চাব ধুনীয়াকৈ ফটো উঠিছোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু ফ'ল' কৰি দিব চাকি জ্বলা হৈ গ'ল গতিকে আৰু বেলেগ জেগা বহুত ধুনীয়া জেগা আছে আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক মোৰ আৱাজটো শুনা নাপাব পাৰে কাৰণ ভিতৰত বহুতখিনি হাল্লা হৈ আছে 1 নাম কৰ্ম চলি আছে আৰু ভাগৱত চলি আছে এই একমাহ মানে জানুৱাৰী 6 তাৰিখৰ পৰা আৰম্ভ হৈছে জানুৱাৰী 6 তাৰিখ ৰাতিপুৱা 6টা বজাৰ পৰা আৰম্ভ হৈছে ফেব্ৰুৱাৰী 6 তাৰিখ ৰাতিপুৱা 6টা বজালৈকে আছে নন ষ্টপ মানে এনি টাইম ভাগৱত 1 নাম চলিয়ে থাকে সেইকাৰণে শুনা নাপাব পাৰে মোৰ আৱাজটো গতিকে চাই থাকিব ভিডিঅ'টো আৰু ইমান ধুনীয়া ফুল ফুটি থৈ দিছে ফটো উঠাৰ কাৰণে ধুনীয়া হয় দেখাই আছোঁ চাই থাকিব বোলা নিচিনা চলি দেখাই আৰু ইয়াতে অৰুণ গোস্বামী গুৰুজনা দেৱক মানে আমাৰ অসমীয়া সমাজৰ যিটো মানুহজন মৰিলে শ্মশান হয় এখন শ্মশান গুৰুজনাৰ নাম আছিলে অৰুণ গোস্বামী দেৱ আৰু ইমান ধুনীয়াকৈ গ্লাছেৰে সজাই থৈ দিছে গোটেইখিনি গ্লাছেৰে সজাই থৈ দিছে এইটো পদুম পুখুৰী পদুম ফুল বাৰু ফুলি নাই পাতবিলাক আছে এইবিলাক পাত
এইবিলাক পদুম পাত হয়, পদুম ফুল ফুলি নাই বাৰু। ৰাতি হ'লে বেছি ভাল লাগে চাই। সেয়া কৰ্মচাৰীসকলে ভাত খুৱাই আছে, ইয়াৰে কৰ্মচাৰী হয়। আৰু এয়া স্বৰ্ণা মৃত মঠ। চাৰিওফালে ফুলৰ বাগান থকা যেন লাগি আছে। যোনফালে যাব সেইফালে ফুল আৰু আহিব সকলোৱে। ফেব্ৰুৱাৰীৰ 6 তাৰিখ ৰাতিপুৱা শেষ হ'ব, তাৰে আগত আহিব সকলোৱে, আহিব ভাল লাগে চাই। ময়ূৰ পক্ষী ইমান ধুনীয়া লাগিছে। সৰু মাহী লৈ আছে, চাওঁ হন চাওঁ হা কুকু। আমি খোৱাৰ কাৰণে আহিছোঁ। ইয়াতে খোৱা লোৱা সকলো হয়। এমাহ দিনত ৰাতি ভাত আৰু খিচিৰি, কেতিয়াবা খিচিৰি দিয়ে। গতিকে চাই থাককচোন। ইয়াতে হৈছে অন্ন, মানে ভাত খোৱা লোৱাৰ কাৰণে ব্যৱস্থা। কিমান মানুহে খাব পাৰে চাওক। ইয়াতে পিৰা পাৰি থোৱা আছে। সকলে খোৱা লোৱা আৰম্ভ কৰিছে। ভকতসকলে খোৱা লোৱা আৰম্ভ কৰিছে। আমি এইখিনিতে বহিম। এইফালে ৰন্ধা বঢ়া কৰে, ৰন্ধা বঢ়াৰ ব্যৱস্থা ইয়াতে। বহুত হাজাৰ মানুহ হয়। এই এমাহটো এনেকৈ নন ষ্টপ চলি থাকে। খোৱা লোৱা গোটেইখিনি থকা খোৱাৰ কাৰণে ব্যৱস্থা কৰে ভকতসকলে। আৰম্ভ কৰি দিলোঁ আৰু ইয়াতে বিশ্বাস কৰিব ইমান মানুহৰ গৰম পানী যোগান ধৰিছে। এয়া দালি চব্জি চব বইল হয়। দালি চব্জি, এই বিন আলু গাজৰ ভাজি, জলকীয়া নিমখ, গৰম পানী, এয়া খাওঁ আৰু। এয়া বিলাহী টকো দিছে, ভাল লাগিছে। অলপ অলপ দালি নালাগে। খাই লৈ আহি ইয়াতে চাওক, হাত ধোৱাৰ কাৰণে চব ইমান ধুনীয়া আৰু ইমান চাফা। এইবিলাক চাফা কৰি থাকে। এইটো হৈছে শিবিৰ। ইয়াতে বহুত মানুহ সমাগম হয়। ইয়াতে ছোৱালী মানুহসকলে জানে, ছোৱালী হওক বা মহিলা হওক সকলোৰে মাহেকীয়া হয়। মাহেকীয়া হ'লে এক্সট্ৰাকৈ থাকিবলৈ দিয়া হয়, এক্সট্ৰাকৈ ৰুম দিয়ে। আৰু এইখিনিতে আছোঁ আমি, এটা ৰুম দিয়া হয় এনেকৈ। এইটো ৰুম
এইখিনি ঠাইক কোৱা হয় ভুৱনপুৰ বুলি। ইয়াৰে ভিতৰত মোবাইল অফ ৰাখিবলৈ দিয়ে, তথাপিতো মই মনে মনে আপোনালোকক দেখাবলৈ চাইছোঁ। ভিতৰত একদম বহি আছে, একদম নিস্তব্ধভাৱে সকলোৱে একান্ত মনে নাম জপ কৰি ভাগৱত শুনি আছে। এইখিনি মই এনেই একদম মনে মনে ক্লিক কৰি থৈ দিছোঁ। পানী আছিল বোলা সকলোৱে একদম নাম জপ কৰিছে একান্ত মনে। খোৱা লোৱা ঘূৰা ফুৰা হৈ গ'ল, এতিয়া আমি ঘৰত যাম। ইমান ধুনীয়া শান্ত পৰিৱেশ। ইয়াতে এমাহ হয়, কোনো পুলিচ প্ৰশাসন বিষয়া কোনো নাই, সকলোখিনি ভকতে আগবঢ়াই লৈ যায়। সঁচাকৈ মোৰ বহুত ভাল লাগে আৰু কৰিছোঁ। যিমানখিনি পাৰিছোঁ সিমানখিনি দেখাইছোঁ আৰু এতিয়া আমি ঘৰ যাব ওলাইছোঁ আৰু বহুতেই ভাল লাগে। আপোনালোকে আহি চাব, কেনেকুৱা লাগে জনাব। ফেব্ৰুৱাৰী 5 তাৰিখলৈকে আছে, ফেব্ৰুৱাৰী 6 তাৰিখে ৰাতিপুৱা শেষ হ'ব। আহিব আৰু চাব। কৈছোঁ কাৰণ মই বহুতখিনি ভাল পাওঁ ইয়াত আহি। মই প্ৰতিটো বছৰতে আহোঁ, আপোনালোকে আহিব চাব, কিমান ভাল লাগে। আপোনালোকে এবাৰ আহিলে আৰু বাৰ বাৰ আহি থাকিব মন যাব।